हेलो फ्रेंड्स मैं गई आसो आज पुराना हॉस्टेल जो निकी दीपावली सेलिब्रेशनर कारण माता पुराना रूम मोर पुराना रूम एक्स रूम और इतना मोर बिछना कोने थाके और मैं पिंधि लैसो पूरा ब्लैक कलर मेखला चादर कारण केनेकुवा लागिसे मोक बहुत दिन पिছত मोर रूमत आहिसे किन्तु सब उल्टा पाल्टा करि दिसे। हेलो गाइस आहि गलु पुराना हॉस्टेलत मोर आपनालोকক देखाम मोर हॉस्टेलটো आहा पुराना हॉस्टेलটো देखाम केनेकुवा আছিল এইটো सा कैंटीन এইটো হল আমাৰ মেইনলি হস্টেলখন আৰু ইয়াত বাস ৰখি থাকে এই সকলো ধৰণৰ সুবিধা আছিল যদিও আমাক লৈ গৈছে এতিয়া বেলেগ এখন হস্টেলত লৈ এম্বুলেন্স আৰু গোটেই কেইজনী আহি আছে মইও আছো কেনেকুৱা লাগিছে আজি মেখলা চাদৰ পিন্ধি কমেন্ট কৰি জনাব। তাত বিভিন্ন পাৰ্টিচিপেটত অংশগ্ৰহণ কৰিছিলোঁ হেয়াৰ ষ্টাইলছ মেহেন্দি আৰু ৰংগোলী কম্পিটিশ্যন কিন্তু হেয়াৰ ষ্টাইলছ ফাৰ্ষ্টটো মই কৰিছিলোঁ আৰু বাকীকেইটা ধুনীয়া হৈছে আৰু ৰংগোলীকেইটা ইমান ধুনীয়াকৈ সজাইছে মইতো আঁকিবই নাজানো আৰু মেহেন্দিও আঁকিব নাজানো কিন্তু ইহঁতে ইমান ধুনীয়াকৈ আঁকিছে চাওকচোন ৰংগোলী। এতিয়া ষ্টাৰ্ট হৈ গ'ল ডান্সৰ আৰু নাচ গানৰ পুৰা হুলস্থুল চলি আছে আৰু ফটোশ্বুটৰ কাৰণে তিনিটা ইমান ধুনীয়াকৈ বস্তু বনাইছে তিনিটা জেগা বনাইছে ফটোশ্বুটৰ কাৰণে। আমাৰ খোৱাৰ আয়োজন কৰা হৈছিল আৰু আমি খাই আহি গৈছোঁ আৰু গোটেই ছোৱালীবিলাকে ফটো উঠাত ইমান বিজি কাৰণ ছোৱালী মানুহৰ চখ কি ফটো উঠা সেইটোৱে না আৰু ময়ো অলপ ভিডিঅ' বনাই লৈছোঁ আৰু চাওঁতে চাওঁতেই আমাৰ আহা টাইম হৈ গৈ আছে সেইকাৰণে আমিও গোটেইকেইজনী গুচি গ'লোঁ খাবলৈ কেণ্টিনত। এইখন কেণ্টিনত কিমান যে স্মৃতি আছে আৰু আণ্টিহঁতে দেখি ইমান কথা আৰু আমাৰ কাৰণে স্পেচিয়েল ডিনাৰৰ আয়োজন কৰা হৈছিলে যিহেতু আমি হোষ্টেলত থাকোঁ তাত নন ভেজ নচলে অনলি ভেজ কিন্তু বহুত টেষ্টি হৈছিলে বনোৱা আৰু ময়ো খাবলৈ বহি গৈছোঁ গৈ চকলেট দিছিলে আইচক্ৰীমো দিছিলে আৰু বাকী বস্তুবিলাক দিছে আৰু ময়ো খাই আছোঁ ইমান যে টেষ্টি হৈছে আৰু আমাৰ টাইম খতম হৈ গৈছে এতিয়া আমি আমাৰ হোষ্টেললৈ উভতি আহিব লগা হৈছে চবেই লাইন পাতি গাড়ীত উঠি আছোঁ বাই বাই টাটা।